আপোনালোকে ধৰক এটা বহুত ভাল সম্পৰ্ক এটাত আছে, দুজনৰ বহুত ভাল এটা সম্পৰ্ক আছে, কিন্তু সেই সম্পৰ্কটোৰ ক্ষেত্ৰত এজনে আপোনাৰ লগত প্ৰতাৰণা কৰিলে, কিন্তু সেই আপুনি সেই প্ৰতাৰণা কৰা সম্পৰ্কটোৰ কথা নেভাবি কেনেকৈ আপুনি আগুৱাই যাব পাৰিব, তাক কি বুলি কয়, তাক মুভ অন বুলি কয়। আপোনালোকৰ লাইফত সকলোৰে চাগে আছে, ভালপোৱা আছে, হয়তো কোনোবাই ছাকচেছ হৈছে, কোনোবাই হয়তো ছাকচেছ হোৱা নাই। ভালপোৱাৰ ক্ষেত্ৰত প্ৰত্যেকৰে জীৱনত ভালপোৱা থাকে, মোৰ বুলি নহয়, বা প্ৰত্যেকৰে জীৱনত ভালপোৱা থাকে বা আছিলে, হয়তো এতিয়া নাই, তেনেকুৱা প্ৰত্যেকৰে থাকে। এনেকুৱা কি হয়, আমাৰ জীৱনত কেতিয়াবা সম্পৰ্কবোৰৰ ক্ষেত্ৰত কিছুমানে প্ৰতাৰণা কৰে, আৰু সেই প্ৰতাৰণা কৰাৰ ফলত এজনে সদায় মানে দেৱদাস বনি কিনে থাকি যায়, দুখতে মন মাৰি থাকিব, তেওঁৰ একো কামত মন নবহে, নিজৰ মানে কেৰিয়াৰটো ধ্বংস হৈ যোৱাৰ দৰে হৈ যায়। কাৰণ এজন মানুহক প্ৰাণ ভৰি ভাল পোৱাৰ পাছত সেইজন মানুহে যদি তেওঁৰ লগত যদি গাদ্দাৰি কৰে, সেইজন মানুহৰ মানে লাইফটো ষ্টপ টাইপৰ হৈ যায়, একো কামত মন নবহে, পূৰা একদম মানে বেন টাইপৰ হৈ যায়। চ' এই ক্ষেত্ৰত আপোনালোকে কেনেকৈ মানে বাহিৰ ওলাই আহিব, নিজৰ জীৱনটোক আকৌ নতুনকৈ ষ্টাৰ্ট কৰিব, সেই অতীতটোক আপোনালোকে কেনেকৈ এৰি থৈ আহি নিজৰ লাইফটো আকৌবাৰ মানে নতুনকৈ ষ্টাৰ্ট কৰিব, নতুনকৈ আকৌ নতুন কথা ভাবিব, আগুৱাই যাব কেনেকৈ আপোনালোকে। আজি তাৰ ওপৰত মই ভাবিছোঁ আপোনালোকক কেইটামান কথা ক'ম, মোৰ নিজৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা ক'ম, যাতে আপোনালোকৰো হেল্প হয়। চ' লাইফত মুভ অন কৰিব লাগিলে ফাৰ্ষ্ট অফ অল হৈছে, আপোনাক যিয়ে প্ৰতাৰণা কৰিছে তেওঁৰ লগত আপুনি কেতিয়াও বেয়া নকৰিব। হয়, তেওঁ আপোনাৰ লগত বেয়া কৰিছে, যদি আপুনি তেওঁৰ লগত কিন্তু কেতিয়াও বেয়া নকৰিব। কাৰণ কিয় গম পায়নে, আপুনিও যদি তেওঁৰ লগত বেয়া কৰে, তেতিয়াহ'লে তেওঁৰ আপোনাৰ মাজত একো পাৰ্থক্য নাথাকিব। তেওঁতো বেয়াই, যদি আপুনিও যদি বেয়া কৰে তেওঁৰ লগত, তেনেহ'লে তেওঁৰো আপোনাৰ মাজত একো ডিফাৰেঞ্চ নাথাকিব। সেয়াই 1 নম্বৰ পইণ্ট এইটোৱে। তাৰপিছত 2 নম্বৰ পইণ্ট হৈছে, লাইফত মুভ অন কৰিব লাগিলে গম পাওঁ, ভাল পোৱাৰ পাছত যেতিয়া এজন ব্যক্তিয়ে এৰি থৈ যায়, তেতিয়াতো দুখটো লাগিবই, গম পাওঁ সেইখিনি। আপুনি সেইবোৰ কথা নাভাবি লাইফটোত আগুৱাই যাবৰ কাৰণে ট্ৰাই কৰক, ধুনীয়া ঠাইত ফুৰিব যাওক, মা দেউতাৰ লগত টাইম স্পেণ্ড কৰক। আৰু আচলতে কি জানানে, আমি বেলেগৰ লগত যিমানে টাইম স্পেণ্ড নকৰোঁ কিয়, নিজৰ মা দেউতাৰ লগত এঠাইত যদি আমি ফুৰিব যাওঁ, এখন যদি ৰেষ্টুৰেণ্টত বহি অকণমান ধুনীয়াকৈ যদি খানা খাওঁ, তাতো বহুত সুখ পোৱা যায়। চ' নিজৰ মা দেউতাক টাইম দিয়ক, ফেমিলিক টাইম দিয়ক, ফেমিলিৰ লগত অকণমান টাইম স্পেণ্ড কৰক, তেনেকৈ আপোনালোকৰ মাইণ্ডটো বহুত ফ্ৰেছ হৈ থাকিব। এইবোৰ ব্ৰেকআপ কিবা কিবি এইবোৰ টেনশ্যনত মানে মাথা মাৰি থাকি লাভ নাই। চ' অকণমান মা দেউতাৰ লগত টাইম স্পেণ্ড কৰক, নিজৰ বাইদেউ ভিনদেউ আছে যদি সকলোৰে লগত টাইম স্পেণ্ড কৰক, ক'ৰবাত ফুৰিব যাওক, ক'ৰবাত লং ড্ৰাইভত যাওক, তেতিয়া বহুত ভাল লাগিব। তাৰপাছত 3 নম্বৰ পইণ্টটো হৈছে, মুভ অন কৰিব লাগিলে আপোনাৰতো সেই ব্যক্তিজনৰ কথা মনত আহিবই, যিজনে আপোনাক প্ৰতাৰণা কৰিছে, সেইজন ব্যক্তিৰ কথা আপোনাৰ মনত আহিবই, কিন্তু আপুনি মনত নানিব। আৰু তেখেতৰ যিমানবোৰ নম্বৰ আছে, ফোন নম্বৰ আছে, মেছেজ আছে, আৰু ফেচবুক ফোন নম্বৰবোৰ আপোনাৰ মোবাইলৰ পৰা ডিলিট কৰি দিব। কিন্তু এটা কথা মনত ৰাখিব, তেওঁক ডিলিটহে কৰিব, জাষ্ট ব্লক নকৰিব, কেতিয়াও ব্লক কৰিব নালাগে। কাৰণ আপুনি যিমানে আগুৱাই যাব, আপুনি কিমানখিনি আগুৱাই গৈছে তেওঁক দেখাব লাগিব আপুনি, গম পায়নে। কিছুমানে এনেকুৱা আছে, ব্ৰেকআপ হোৱাৰ পাছত ব্লক কৰি দিয়ে, কিন্তু আপুনি ব্লক নকৰিব। হয়, মোবাইলৰ পৰা ডিলিট কৰি দিব আপুনি, কিন্তু ব্লক নকৰিব, যাতে এদিন তেওঁ চাৰ্চ কৰি কিনে আপোনাক চায়। সেইকাৰণে আপুনি সদায় ইমানখিনি ষ্ট্ৰং হওক আৰু আগুৱাই যাবৰ কাৰণে ট্ৰাই কৰক, ভাল কাম কৰক, নতুন কিছুমান আজিকালি বিভিন্ন ধৰণৰ কাম ওলাইছে, বিভিন্ন ধৰণৰ কামৰ ক্ষেত্ৰত জড়িত হওক, নিজক সময় দিয়ক, নিজক চিনি পাবৰ কাৰণে শিকক, নিজক ভাল পাবৰ কাৰণে শিকক, যিজন ব্যক্তিয়ে আপোনাক এৰি থৈ গৈছে তেওঁক দেখাবৰ কাৰণে ট্ৰাই কৰক। আৰু আপুনি কেতিয়াও তেওঁৰ ওপৰত ৰিভেঞ্জ নল'ব, ৰিভেঞ্জ লৈ লাভ নাই, ৰিভেঞ্জ আপুনি নিজৰ ওপৰত লওক। কিয় কৈছোঁ গম পায়নে, ৰিভেঞ্জ আপুনি নিজক সলনি কৰি কিনে লওক, যাতে আপুনি এনেকুৱা হিচাপে নিজক প্ৰতিষ্ঠা কৰক, যাতে তেওঁ এদিন আপোনাক চাৰ্চ কৰি কিনে চাব লাগে ফেচবুকত। এসময়ত আপুনি চাইছিলে তেওঁক ফেচবুকত ডিপি চাই কিনে কান্দিছিলে, ষ্টেটাছ চাই কিনে কান্দিছিলে, এতিয়া যাতে নহয়, এতিয়া যাতে তেওঁ আপোনাক ফেচবুকত চাৰ্চ কৰি আপোনাৰ ফটো চাই, আপোনাৰ ডিপি চাই যাতে কান্দিব লগা হয়, সিমানখিনিৰ কাৰণে আপোনালোকে চেষ্টা কৰক। আৰু জীৱনত যিয়ে আপোনাক এৰি থৈ গুচি গ'ল, তেওঁৰ কাৰণে আপুনি আফচোচ কৰি লাভ নাই, কাৰণ যোৱাজন গুচি গৈছে, তেওঁক আৰু আপুনি উভতাই আনিব নোৱাৰে। আপুনি
যদি উভতায়ো যদি আনিব চেষ্টা কৰে তেওঁ গুচিয়ে যাব, তেওঁ আপোনাৰ কেতিয়াও নাছিলে। সেইকাৰণে যোৱাবোৰক গুচি যাব দিয়ক, আপুনি নতুনকৈ আপোনাৰ লাইফটো ষ্টাৰ্ট কৰক। বিভিন্ন ধৰণৰ কাম কাজ আছে, সকলোতে আপুনি ট্ৰাই কৰক আৰু নিজক সলনি কৰিবৰ কাৰণে চেষ্টা কৰক। মই মুভ অনৰ ক্ষেত্ৰত 2-3-4টা মই টিপছ ক'লোঁ আৰু সেইকেইটা আপোনালোকৰ লাইফত ফ'ল' কৰি চাবচোন, আপোনালোকৰ লাইফটো বহুত সুন্দৰ হ'ব। এইবোৰ পাষ্ট লাইফ বাদ দি দিয়ক, আপোনালোকে নিজৰ প্ৰেজেণ্টত কি আছে, বৰ্তমান কি আছে, আপোনালোকে তাক লৈ জীয়াই থাকক আৰু সদায় হেপী থাকিবৰ কাৰণে চেষ্টা কৰক। এইবোৰ পাষ্ট লাইফ গুচি গৈছে, যাব দিয়ক, সেইবোৰক উভতাই আনি লাভ নাই। যিকেইটা টিপছ দিছোঁ সেইকেইটা আপোনালোকে ফ'ল' কৰি চাব আৰু আপোনালোকৰ জীৱনটো বহুতেই সুন্দৰ হ'ব। চ' আশা কৰিছোঁ আজি মই মুভ অনৰ ক্ষেত্ৰত যিখিনি অলপ হ'লেও মই থুলমূলকৈ কৈছোঁ আৰু মোৰ নিজৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা কৈছোঁ, আপোনালোকে ট্ৰাই কৰিব। যদি ভাল লাগিছে, আশা কৰিছোঁ মোৰ এই ভিডিঅ'টোত আপোনালোকে মৰম দিব, আৰু যদি বেয়া লাগিছে তেতিয়াও মোক কমেণ্টত জনাই দিব ভাল লগা নাই বুলি। আৰু যদি ভাল লাগিছে প্লিজ মোক মৰম দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আগলৈও আৰু এনেকুৱা নতুন ভিডিঅ' আনি থাকিম, তেনেহ'লে চাই থাকিব পাৰিব আৰু মোৰ বেল আইকনটোত দবাই দিব। বাই বাই।